প্ৰথম আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। মোৰ শ্ৰী কিশোৰ চন্দ্ৰ বৰুৱা, ঘৰ মোৰ সৰুপেটাত। আৰু জুবিন মোৰ ভাল বন্ধু আছিল এজন। বন্ধু মানে মোৰ ভগৱানৰ নিচিনা আছিল। মোৰ উৎসাহ দিয়া মানুহজনে তেখেত আছিল। তেখেতে মৰাৰ ক্ষেত্ৰত মই এখন সৰুপেটা থানাত FIR কৰিছিলোঁ। সেই FIRখনৰ ভিতৰত মোক আজি 3 দিন 4 দিন মাতিলে। আজি তৃতীয় দিন। দৰকাৰ হ'লে আৰু আহিম কোৰ্টত, যিখিনি ক'ব লাগে সেইখিনি ভাষ্য দিলোঁ। এতিয়া মিডিয়াত চব কথা ক'বতো নোৱাৰোঁ, সেইকাৰণে এতিয়া নকওঁ। আপোনাৰ কথাখিনি যিখিনি ষ্টেটমেণ্ট দিলে কিমান সহায় কৰিব বুলি ভাবে? 100%, 100%, 200%। আৰু আমি যি জুবিনৰ ন্যায় পাম, জয় জুবিন দা, সেইটো আমি ভিতৰত দেখা পাইয়ে বল কোৰ্টৰ যিখিনি বাহিৰৰ যিখিনি দেখা পালোঁ সেইখিনি চাই আমি একদম খুচি। চিন্তাটো কেনেকৈ পাইছিল আপোনালোকে? কেনেকুৱা পাইছিল মানে? পিশাচৰ কথা মোক নুসুধিব। এটা ভগৱান পিশাচ, ই কোনো মানুহ নহয়, ই আমাৰ অসমীয়া জাতীয় নহয়। পিশাচৰ কথা আমাক নুসুধিব। এনে মাথা চাথা গৰম হৈ আছে আপোনাক কৈছোঁ। সেইবিলাক কথা আমাৰ মুখেদি তাৰ নাম কোৱাৰ লগতে মই গা ধুব লাগিব, সাৰ চাব নেকি শামকানু মহন্তৰ ক্ষেত্ৰত সেইবিলাক কথা নুসুধিব আৰু। দোষীৰ কি শাস্তি হোৱাটো বিচাৰে? যিটো আইনে এটা তিল মাৰিব লাগে, ফাঁচি দিব লাগে, ৰাইজৰ আগত ফাঁচি দিব লাগে। সিহঁতক জজ খেলপথাৰৰ কাণক নেহেৰু ষ্টেডিয়ামত তাতে ফাঁচি দিয়ক, আৰু ৰাইজে পাথৰ মাৰে আমি ফাঁচি দিয়াৰ পিছত, মৰাৰ পিছত। জুবিন মানুহ নাছিল, জুবিন ভগৱান। ভগৱানক যিহেতু হত্যা কৰিছে। মোৰ 2018 পৰা সম্পৰ্ক। ভাল নামটো কি বুলি ক'লে? কিশোৰ বৰুৱা। ঠিক আছে। জুবিন দা কেনেধৰণে পাইছিল? মোৰ ভাইৰ দৰে, মোৰ ভগৱান। লগ মই প্ৰথম পাইছিলোঁ প্ৰাক্সেনৰ মালিকত হৈ যায় চিকুদাৰ লগত। মই অফিচত বহুতে মই জুবিনদাৰ লগত লগ হৈছিলোঁ। তাৰপিছত কিবা কথা ভাল পালাক, তাৰ লগত থাকিলোঁ। এনেকৈ সাহস, মোৰ বিজনেছত সাহস দিলাক। মোৰ যেতিয়া ছোৱালী ঢুকাইছে সি সাহস দিছিল, মোৰ দেউতা ঢুকাওঁতে সি সাহস দিছিল, বহুত ক্ষেত্ৰত মোক সাহস দিছিল। আজি তাৰ কাৰণে মই আজি এইখিনি ডেভেলপমেণ্ট হৈছোঁ। নহ'লে মই আজি অসমীয়া হিচাপে মই গুৱাহাটীত কেন্দ্ৰৰ হেণ্ডিমেন হ'ব লগা হয়, যি মই জুবিনক লগ নাপালোঁ হয়। তাৰ কাৰণে আজি মই ভাল বিজনেছমেন এটা ভাল ষ্টেণ্ডত খাৰা হৈছোঁ। নমস্কাৰ।